শুকুৰবাৰে কাৰ্বি আংলঙৰ ডিফুত আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ বাসগৃহত উপস্থিত হয়। লগতে ডিফুৰ আছু কৰ্মী আৰু বোকাজানৰ আছু নেতাসকলো উপস্থিত থাকে। উল্লেখযোগ্য যে পৰিষদৰ ফালৰ পৰা নিৰ্মাণ কৰি দিয়া পদ্মশ্ৰী ৰংবং তেৰাঙৰ বাসগৃহৰ পুথিভঁৰালৰ পৰিভ্ৰমণ কৰে আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্যই। ডিফুৰ পৰা আজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আমাৰ আটাইৰে সন্মানৰ শ্ৰদ্ধাৰ আমাৰ অনুপ্ৰেৰণা, আমাৰ সাহস, আমাৰ গৌৰৱ ৰংবং তেৰাং ছাৰৰ ঘৰলৈ আহিলোঁ। এই পুথিভঁৰালটোৰ কথা আমি শুনি আছোঁ গুৱাহাটীত, আৰু ইয়াৰ সন্মানীয় সাংবাদিকসকলে এটা প্ৰচেষ্টা লৈছিল। পবিত্ৰ বৰাকে ধৰি সকলো সাংবাদিকৰ এটা ঐক্যবদ্ধ প্ৰচেষ্টা আছিল, আৰু এটা অনুৰোধ আছিলে। এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ইয়াৰ পৰিষদে এই পুথিভঁৰালটো নিৰ্মাণৰ ব্যৱস্থা ল'লে। ছাৰৰ হাতত সৃষ্টিৰ ভাণ্ডাৰ আছে, মানে অন্ত নাই, আৰু এই সকলোবিলাক এই পুথিভঁৰালটোত যতনাই ৰাখিবৰ কাৰণে এটা ব্যৱস্থা হ'ল। আৰু পুথিভঁৰালটোত এতিয়া সন্মানীয় সাংবাদিকসকলেই কিতাপ, ছাৰৰ সৃষ্টি আৰু সকলোবোৰ ইয়াত কেইবাদিনো ধৰি সজাই পৰাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। মন ভৰি গ'ল। আৰু এইটো ৰংবং তেৰাং ছাৰৰ পুথিভঁৰালটো হয়েই, এইটো মোৰ অনুভৱ, এইটো এটা অসমৰ সম্পদ। আৰু ছাৰে তেখেতৰ সৃষ্টি, তেখেতৰ হাতত থকা জ্ঞান ভাণ্ডাৰ, এই সকলোকে ইয়াত ৰাখি অসমৰ জাতীয় জীৱনলৈ এটা সম্পদ আগুৱাই দিলে। আৰু প্ৰজন্মই এই সম্পদৰ পৰা সকলোৱে জ্ঞান অৰ্জন কৰিবলৈ, জ্ঞান আহৰণ কৰিবলৈ সক্ষম হ'ব পাৰিব, আৰু নতুন প্ৰজন্মক জ্ঞানেৰে সমৃদ্ধ কৰি আগুৱাই যাবলৈ সাহস দিব। সেইবাবে ছাৰলৈ আমি আন্তৰিক সেৱা জনাইছোঁ, ছাৰক কৃতজ্ঞতা জনাইছোঁ। ছাৰে অসমৰ জাতীয় জীৱনলৈ এটা সম্পদ